হাই গাইজ নমস্কাৰ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভালে আজি আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকক শুনাবলৈ লৈছোঁ তো বলক তেন্তে আৰম্ভ কৰোঁ সংঘৰ্ষই আপোনাৰ ক্ষমতা বৃদ্ধি কৰি আপোনাক সফলতাৰ দিশত অধিক আগুৱাই লৈ যাব অসফলতাই তোমাক কেতিয়াও স্পৰ্শ কৰিব নোৱাৰে যদিহে তুমি সফল হ'বলৈ একাগ্ৰতা আৰু অপ্ৰাণ চেষ্টা কৰা যি ব্যক্তিয়ে পৰিশ্ৰম কৰাত বিশ্বাস ৰাখে তেওঁ কেতিয়াও নিয়তিৰ লেখনিত বিশ্বাস নকৰে যদি জীৱনত কিবা শিকিবলৈ চেষ্টা কৰিছে তেন্তে নিজে কৰা ভুলসমূহৰ পৰা শিক্ষা লোৱাটো অতি দৰকাৰী আমাৰ জীৱনত আনক ক'ব পৰাকৈ এটা গল্প থকাৰ প্ৰয়োজন হওক সেয়া সুখৰ নতুবা দুখৰ সফল লোক নিজৰ সিদ্ধান্তৰে মানুহ সলনি কৰে আৰু অসফল লোকে মানুহৰ ভয়ত সিদ্ধান্ত সলনি কৰে যদি তুমি সূৰ্যৰ দৰে জিলিকিব বিচাৰা তেন্তে তুমি সূৰ্যৰ দৰে জ্বলিবও লাগিব ভগৱান শ্ৰীকৃষ্ণই কৈছিল যদি জীৱনত কেতিয়াবা সুযোগ পোৱা তোমাৰ নিজৰ স্বাৰ্থ সিদ্ধি নকৰি আনক সহায় কৰাৰ প্ৰয়াস কৰিবা আধা বাটৰ পৰা উভতি আহিলে একো লাভ নাই কাৰণ উভতি আহোঁতে ইমানেই সময় লাগিব যিমান লক্ষ্য প্ৰাপ্তি পাওঁতে লাগিলেহেঁতেন আনে কি কৰিছে সেইটো ভবাতকৈ নিজে কি কৰিছা সেইটো ভবাহে বেছি দৰকাৰী পাৰিম বুলি যিজনে বিশ্বাস কৰে তেওঁৱেই জয়লাভ কৰিব পাৰে জীৱন যুদ্ধত কেৱল শক্তিশালী ব্যক্তিয়েহে জয়লাভ নকৰে কেতিয়াবা কেতিয়াবা সেইজনেও জয়লাভ কৰে যিজনে ভাবে মই জয় হ'ব পাৰিম যদি গন্তব্যস্থান পোৱা নাই তেন্তে গন্তব্যস্থান সলনি নকৰিব পথ সলনি কৰক নিজেই নিজৰ প্ৰশংসা কৰাটো ব্যৰ্থ কাৰণ সুগন্ধিয়ে বুজাই দিয়ে ফুল ক'ত ফুলিছে আপুনি আপোনাৰ ভুলৰ পৰা তেতিয়াহে শিকিব পাৰে যেতিয়া আপুনি আপোনাৰ ভুল স্বীকাৰ কৰে কৰ্মই মানুহক তিনিটা বৃহৎ অনিষ্টকাৰী শক্তিৰ পৰা ৰক্ষা কৰে ক্লান্তি কু অভ্যাস আৰু অভ্যাস আপুনি এইটোক ক'ব নোৱাৰে যে আপোনাৰ সময় নাই কাৰণ আপুনিও দিনত 24 ঘণ্টাই পায় যিমান মহান আৰু সফল লোকে পায় যিকোনো মানুহক বৰ্তমান পৰিস্থিতি দেখি তেওঁৰ ভৱিষ্যকে লৈ উপহাস নকৰিব কাৰণ সময় ইমান শক্তি আছে যে কয়লা টুকুৰা এটিও হীৰালৈ পৰিৱৰ্তন কৰিব পাৰে ধন্যবাদ আজিলৈ আহোঁ ধন্যবাদ আকৌ লগ পাম অন্য এটি ভিডিঅ' লৈ